back to my channel Ready in Wonderland. আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। প্ৰথমতে আপোনালোক সকলোলৈকে মোৰ আৰু মোৰ পৰিয়ালৰ তৰফৰ পৰা ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা যাচিলোঁ। প্ৰথমবাৰৰ বাবে আমি ঢাপকটা ললিত কলাৰ মন্দিৰত আমি সকলোৱে একেলগে ভোজ খাইছোঁ। এয়া ভোজৰ আয়োজন চলি আছে। সকলোৱে মিলি তৃপ্তিৰে এসাঁজ খাইছোঁ। গুঞ্জন আৰু মই মোক ৰাইজে খুব আনন্দৰে ভোজ খাইছে। বাবুল বৰ্তাই বিলাই আছে। So guys, এয়া ৰাতি আমি সকলো পৰিয়ালৰ মানুহ একেলগে মিলি ভোজ খাইছোঁ। এয়া আমাৰ আইতাসকল। এয়া আমি সকলোৱে মিলি নাচি আছোঁ। দেউতাই একদম পুৰা এনজয় কৰিছে, ময়ো নাচি আছোঁ। পংখী খুৰী মেইন দেই, পংখী খুৰীয়ে খুব ফূৰ্তি কৰে। আৰু দেউতা আৰু ধুন খুৰাই খুব নাচিছে দেই, খুব ফূৰ্তি কৰে দেউতা আৰু ধুন খুৰাও। জুইম লৈয়ে আছে। আমি গোটেই কাজিনছবোৰে নাচি আছোঁ। আৰু আজি হৈ গ'ল মেজি জ্বলাই। আজি মেজি জ্বলাইছোঁ। আমি মেজি জ্বলাই আছিলোঁ, কিন্তু পিছফালৰ বান্দৰ এটা ওলালে কাৰণে আমি আকৌ ভিতৰলৈ গুচি আহিলোঁ। আৰু কালি উৰুকা আছিলে, তো উৰুকা ভোজ আমি চব ফেমিলি মেম্বাৰ্ছবোৰে খালোঁ কালি আমাৰ মানে সেইফালে। বহুত ভাল লাগিলে, বহুত ডান্স কৰিলে। এইবোৰ ভিডিঅ' আপোনালোকে চাব। এণ্ড প্লিজ মোৰ চেনেলটো লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। ৰাতিপুৱা ললিত কলাত আমাৰ ৰাজ দাদা আৰু অসীম বৰ্তাই মেজি জ্বলাইছিলে। এয়া ৰাজ দাদা। এয়া মাৰ স্কুলৰ আগত আমি মেজি জ্বলাম আৰু কাষতে আমাৰ ঘৰ। খুব উৎসাহেৰে ৰাজ দাদা আৰু দেউতাই মেজি জ্বলাব গৈছে। এয়া মেজি জ্বলাই আছে। পৰাই ৰাজ দাদাই দেউতাৰ লগত মেজি জ্বলায়। মায়ে দাদাহঁতক মাংগলিক কাৰ্যত সহায় কৰিছে। আইতাইও সহায় কৰিছে। আৰু মোৰ দেখিছেনে কালি ৰঙা ৰঙা পৰিলেই মানে জুইত এনেই গৰম ফিল হ'লেই মোৰ ৰঙা হৈ যায়। এণ্ড প্লাছ এতিয়া আমি তাতে আছিলোঁ, কিন্তু অকণমান কাৰণে আহিছিলোঁ, তেনেকৈ তালৈ যাম। চ' প্লিজ মোৰ চেনেলটো লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব।